নমস্কাৰ বন্ধুসকল, ব্ৰজুস axom চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, বহুত দিন বিৰতিৰ পাছত আজি নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আচলতে কামৰ বাবে ভিডিঅ' বনাবলৈ সময় পোৱা নাছিলোঁ আৰু নিজৰো অলপ এলাহ। আজি মোৰ যিটো চাংঘৰ আছিলে, দেখিছে আপোনালোকে মোৰ যিটো চাংঘৰ আছিলে, সেই চাংঘৰটো শীতকালীন ফুলেৰে কেনেদৰে সজাইছোঁ, আচলতে অকণমান সজাবলৈ চেষ্টা কৰিছোঁ। কেনেকৈ সজাইছোঁ আহকচোন, ভিডিঅ'টো আৰম্ভ কৰোঁ। কেনে পালে বন্ধুসকল কমেণ্ট কৰি জনাব। বহুত দিন ভিডিঅ' দিব নোৱাৰাৰ বাবে মই আপোনালোকৰ ওচৰত দুখিত, মই ক্ষমা প্ৰাৰ্থী। বহুত দিন মই ভিডিঅ' দিব পৰা নাই আচলতে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু যদি আগলৈও এনেধৰণৰ ভিডিঅ' চাব বিচাৰে তেতিয়া আপোনালোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।